নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানে এতিয়া মই পচৰীয়া মলঙত আছোঁ। বৰ্তমান পানীৰ অৱস্থা সকলোৱে গম পাইছে, যিহেতু পুৰা হয় মানে পানী বাঢ়ি আছে আৰু কিছুমান জেগাত মানে পানী শুকাইছে। তথাপিও তাৰমানে যোৱাকালিৰ পৰা মানে মাছ ধৰি ভাঙো ভাঙো হৈছে। মানে ভূটানৰ পানীটো মানে এৰি দিছে, আপোনালোকে গমেই পাইছে। তথাপিও মানে এই পুঠিমাৰী নদীটোত লগ লাগি যায় মানে যোৱাকালি ভাঙো ভাঙো অৱস্থা হৈ আছে। তথাপিও মানে আজি ৰাতিৰ ভিতৰতে মানে বানপানী হৈ গৈছে। আপোনালোকক অলপমান দেখাব চেষ্টা কৰিছোঁ। মানে এক আঁঠু পানী হৈছে আজি। মানে দাদা কাম বন্ধ না? হা কি হ'ব আজি? এই দাদা লাজ কৰিছে তথাপি। আৰু গাইজ এই হল হৈছে ইমামিৰ এই লাষ্ট গেট, মানে পাঞ্জাৱ বডিগিলা থোৱা তাকগিলা থোৱা মানে তল গ'ল আৰু লাহে লাহে মানে আজি কামেই বন্ধ হ'ব পাৰে ইচ্ছা কৰিলে। গাড়ী চাওকচোন কিমান পানী হৈছে। এইবিলাক মানে গাড়ী তল গৈছে আৰু কোন মুহূৰ্তত পানী মানে ফুল হ'ব পাৰে হিচাপ নাই আৰু। আৰু গাড়ী চাওকচোন পানীত ঢাকটো কিমান হৈ আছে। মানে এইবিলাক তাৰমানে ধাৰ হৈ আছে বৰকে। মানে সিপন্দি মানে আহি আছে। এই মানে উমিয়াৰ ৱাল হয়, ৱালৰ পৰা চাইডৰ পৰা আহি আছে, আহি পেলাই মানে তলেদি সোমাই গৈছে আৰু এইটো চাইডে তাৰমানে গৈছে, তাৰমানে মানে পাৰ হৈ গৈছে। আৰু গাইছ ইমান আৰু গাইছ চাওক পানী কি স্পীডত ধাৰ কৰিছে। এই গাড়ী নাযায় মই নিব গাড়ী চাওকচোন কি ধাৰ কৰি আছে স্পীডত। আৰু এই ধাৰত যদি বাগেৰিব লাগে ক'ৰবাত যদি লৈ যাব। আৰু মই এবাৰ মাথাউৰিটো জুম কৰি হ'লে দেখাই দি আছোঁ, চাওকচোন। এইবিলাক যি গাছগিলা আছে সেই সিপন্দি মানে এটা মাথাউৰি আছিল, সেই মাথাউৰিটো মানে ভাঙি গৈছে। ভাঙি যায় মানে সেই ফলত তাৰমানে বানপানীটো ইমানলৈকে আহি পাইছে। এই ইয়াতে দেখিছে ন মাথাউৰি, এই গাছবিলাক যি আছে এই গাছবিলাকত মানে পাৰ হৈ আহিছে, সেইকাৰণে মানে পানীৰ অৱস্থা কেনে হৈছে। এই যদি কোৱালবিলাক নহ'লে কোম্পানীৰ মানে পানীটো আৰু স্পীডত আহিল। আৰু গাড়ী চিপনি হ'লে এইটো হ'ল গজাল বটল কোম্পানী। চাওকচোন কিমান পানী হৈছে। আৰু ইপিনে যাব নোৱাৰি, ইপিনে তাৰমানে যাব নোৱাৰি আৰু মানে হাতটো বেছি হৈছে না। কিবা কাৰণে যদি লৈ যায় আমাৰ সেই পথাৰ পাম, সেইকাৰণে আৰু ইফালে আৰু মানে তাৰৰ কোম্পানী হয়। এই তাৰৰ কোম্পানীটো মানে তল যোৱা অৱস্থা হৈছে, মানে ৱালত ধৰি পাৰ হ'ব পৰা নাই। আৰু চাওকচোন এই মানে এইটো চাইডৰ পৰা পানীটো তাৰমানে বৈ আহি আছে। এইবিলাক ঘৰ আছে, ঘৰৰ পৰা বৈ আছে স্পীড চাইছোঁ। আৰু চাওকচোন পানীত স্পীডত আহিছে। আৰু যদি 5 দিনমান যদি বৰষুণ আহি আছে মানে পানীটো স্পীডত আহে, এই বস্তু মানে যাব পাৰে সম্ভাৱনা আছে আৰু।
আৰু গাড়ীত চাওকচোন এই ঘৰৰ মানুহে মানে বাৰী দি মানে পানীটো আহি আছে। আৰু গাড়ীত কিমান স্পীডত আহি আছে পানীটো দেখিছানে চাওকচোন। আৰু অলপমান আগলৈ যাব চেষ্টা কৰি আছোঁ। আজি তাৰমানে 4 দিন 5 দিনৰ পৰা মানে এই মাথাউৰিটো ভাঙাৰ সম্ভাৱনা আছিল। এতিয়া আজি যোৱাকালি ৰাতিৰ ভিতৰতে মানে মাথাউৰিটো ভাঙি গ'ল। এতিয়া মানে ৰাতিৰ ভিতৰতে মানে পানীটো ভৰ্তি হৈ গ'ল আৰু কোনে কয় কিমান কি কৰিব আৰু গম নাপাওঁ আৰু। মই একবাৰ জুম কৰি দিছোঁ। আৰু ইহঁতে তামচা তামচি দেখিছা না, ইহঁতে কি মানে গাড়ীত উঠিয়ে পেলাই মানে যাই আছে। আৰু গাড়ী চাওকচোন কি ঠাৰ পৰি আছে স্পীডত দেখিছোঁ। আৰু কেতিয়াৰ পৰা পানী উঠছি। আৰু গাড়ী চাওকচোন এই ঘৰ মানুহ মানে গোটেই ঘৰ চল তল গৈছে। মানে ৰাতিৰ ভিতৰতে আৰু টিঙৰ ওপৰত উঠিব পাৰে আৰু পানী সম্ভাৱনা আছে আৰু। এই দোকান এখন তল গৈছে চাওকচোন। এই মানে গাড়ী বন্ধ কৰিছে, মানে ৰাস্তাটো মানে ভৰ্তি হৈছে না, এইকাৰণে মানে গাড়ী অহাটো বন্ধ না, গাড়ী যোৱাটো মানা কৰি দি আছে। এইখন গাড়ী মানে অহা বন্ধ কৰি দি আছে, ফিৰি যাব লাগে। নগদ সোমাইছিল গাড়ী না ক'ত আহে